মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি গণিতৰ অধ্যায় 15টো মই কেইটামান অংক দেখুৱাম। বাকি তোমালোকে বাকিখিনি কৰিব পাৰিবা। মই প্ৰথমতে অধ্যায় 15ৰ পৰিমিতিৰ সূত্ৰ 3টা লিখি লৈছোঁ। এই সূত্ৰ 3টা মনত ৰাখিবা। এই সূত্ৰ 3টাৰ জৰিয়তেহে তলৰ অংকখিনি কৰিব পাৰিবা। প্ৰথমতে আয়তৰ পৰিসীমা সমান 2 পূৰণ দিশ যোগ প্ৰস্থ, বৰ্গৰ পৰিসীমা 4 পূৰণ দিশ আৰু ত্ৰিভুজৰ পৰিসীমা বাহু 3টাৰ যোগ। এতিয়া পৰিসীমা কথা যে কৈছোঁ, পৰিসীমা মানে কি তোমালোকে ধৰিব পাৰিছা যে ধৰি ল'লোঁ এটা ৰুমটো কিমান বহল কিমান দীঘল, ৰুমটোৰ জোখটো আৰু সেই জোখটো উলিয়াব লাগে। ধৰি ল'লোঁ এখন বাৰী আছে, তোমালোকৰ বাৰীৰ চাৰিওফালে জেওৰা দিয়া থাকে, সেই গোটেই বাউণ্ডেৰীটোৰ মুঠ জোখটো কিমান সেইটোৱে হৈছে তাৰ পৰিসীমা। তেনেকৈ আমি আয়তৰ পৰিসীমা, বৰ্গৰ পৰিসীমা আৰু ত্ৰিভুজৰ পৰিসীমা উলিয়াব লাগিব। মই সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই সূত্ৰকেইটা আগতীয়াকৈ লিখি লৈছোঁ আৰু প্ৰশ্নটো মই লিখি লৈছোঁ। মই প্ৰথমতে তোমালোকক এটা 1 নম্বৰৰ এটা কৈ দিছোঁ, চি নম্বৰটো মই কৈ দিছোঁ। তলত আয়তৰ দিশ আৰু প্ৰস্থ দিয়া আছে, আয়তটোৰ পৰিসীমা উলিওৱা। মই চি নম্বৰটো কৈ দিছোঁ। চি নম্বৰটো আয়তটোৰ দিশ দিয়া আছে 80 চেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 65 চেণ্টিমিটাৰ। এই অংকটো এতিয়া কেনেকৈ কৰিব লাগে তোমালোক মই দেখাইছোঁ, চাবা। তোমালোকে কিতাপখনত চাই ল'বা। প্ৰথমতে মই সমাধান লিখি লৈছোঁ, দিয়া আছে বুলি লিখি লৈছোঁ। দিয়া আছে আয়তটোৰ দিশ আমাক কিমান দিয়া আছিলে 80 চেণ্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 65 চেণ্টিমিটাৰ। এনেকৈ কৰিবা, এটা নিয়মত কৰি গ'লে ভাল হ'ব। এতিয়া আমি লিখি লোৱাৰ পিছত আমাক পৰিসীমা উলিয়াব দিছে, সেইকাৰণে মই লিখি লৈছোঁ আয়তৰ পৰিসীমা। আয়তৰ পৰিসীমা আমাৰ সূত্ৰটো কি আছিলে 2 পূৰণ দিশ যোগ প্ৰস্থ। ইয়াত পূৰণ চিনটো দিয়া নাই, কিন্তু ইয়াত পূৰণ চিন আছে বুলি আমি ধৰি ল'ব লাগিব। এতিয়া 2 পূৰণ দিশ যোগ প্ৰস্থ এইটো তোমালোকে মনত ৰাখিবা আৰু এই সূত্ৰমতে আমি এই অংকটো কৰিম। এতিয়া 2 পূৰণ দিশ যোগ প্ৰস্থ, 2টো ইয়াত আছেই। আমি দিশটো কিমান পাইছিলোঁ, দিশটো 80 চেণ্টিমিটাৰ পাইছিলোঁ আৰু প্ৰস্থটো কিমান পাইছোঁ 65 মানে 65 চেণ্টিমিটাৰ। চেণ্টিমিটাৰ আমি আছে, চেণ্টিমিটাৰো লিখি দিছোঁ। এতিয়া প্ৰথমতে 2 পূৰণ আছিলে নহয়, আমি পূৰণ চিনটো ইয়াত দি দিছোঁ। এতিয়া এই দুটা প্ৰথমতে যোগ কৰি ল'ব লাগিব, বন্ধনীৰ কামটো আগত কৰি ল'ব লাগিব। 5 0 5, 8 5 13, 8 6 14 হ'ল। ইয়াত চেণ্টিমিটাৰ আহি গ'ল। এতিয়া এই দুটা পূৰণ কৰিলে কিমান হ'ব, এটা পূৰণ কৰিলে 2 5 গুণ 10ৰ 0 1 কলি গ'ল, 2 4 গুণ 8 1 9, 2 গুণে 2 290 চেণ্টিমিটাৰ। এই অংকটোৰ আমাৰ উত্তৰ ওলালে কিমান 290 চেণ্টিমিটাৰ। তোমালোকে এইটো এনেদৰে কৰিবা। বাকী অংক দশমিক দিয়াও আছে, দশমিক দিয়াৰ তোমাৰ পূৰণ কৰি দিলেই হ'ল আৰু কেইটাৰ আগত দশমিক হয় সেইটো বহাই দিলেই হ'ল। তোমালোকে বাকী এনেকৈ আয়তৰ পৰিসীমা ওলোৱা বাকীকেইটা কৰিব পাৰিবা। এনেকৈ দৰে কৰিবা, ফৰ্মেলিটি কৰিবা, তেতিয়া ভাল লাগিব। দিয়া আছে আয়তটোৰ দিশ এনেকৈ লিখি ল'বা, প্ৰস্থ দিয়া আছে, তাৰপৰা সূত্ৰটো নিলিখিলেও হয়, মই লিখি দিছোঁ তোমাৰ যাতে মনত থাকে, আৰু এনেকৈ কৰিবা। এইবাৰ আহা 2 নম্বৰৰ আমি বৰ্গৰ পৰিসীমা উলিয়াম। কাৰণ বৰ্গৰ আমি জানো যে বৰ্গৰ 4টা বাহুৱে সমান। আমাক এটা বাহুৰ দিশ দিয়া থাকিলে আমি বাকী 3টাৰো সেইটোৱে হয় বুলি আমি জানো। মই এইটো অংকটো লিখি লৈছোঁ সোনকালে হ'বৰ কাৰণে। তলত দিয়া জোখৰ বৰ্গবোৰৰ পৰিসীমা উলিওৱা। বৰ্গটো কিমান, মই ই নম্বৰটো কৈ দিছোঁ 65 মিটাৰ। এতিয়া দিয়া আছে বৰ্গৰ বাহুৰ দিশ মই 65 মিটাৰ বুলি লিখি লৈছোঁ। এতিয়াকে বৰ্গৰ পৰিসীমা আমি সূত্ৰটো মই আগত দেখাইছিলোঁ বা এতিয়া মই লিখি দিছোঁ 4 পূৰণ দিশ। এতিয়া 4 পূৰণ দিশ মানে কি, 4টো ক'ৰ পৰা আহিলে, 4টো মানে বৰ্গৰ 4টা বাহু আছে কাৰণে সেই 4টো আহিলে আৰু দিশটো আমাৰ ইয়াত দিয়াই আছে নহয়। এতিয়া আমি কৰিম 4 পূৰণ দিশটো কিমান দি আছে 65 মিটাৰ। এইটো এতিয়া পূৰণ কৰিম। এতিয়া 4 5 গুণ 20ৰ 0 2 কলি গ'ল, 4 6 গুণ 24 25 26 260 মিটাৰ। তুমি এনেকৈ মুখত এনেকৈ কৰিব নোৱাৰিলে ছাইডত পূৰণ কৰি চাবা, ছাইডত পূৰণ কৰি চাব পাৰা 65ৰ লগত 4টো। 4 5 গুণ 20ৰ 0 2 কলি গ'ল, 4 6 গুণ 24 25 26 এনেকৈ কৰিবা। তোমালোকে বাকীকেইটাও এনেকৈ কৰিব পাৰিবা, মই এটা দেখাই দিছোঁ, বেছি টান নহয়। তোমালোকক এইবাৰ 3 নম্বৰৰ এটা কৰি দিছোঁ, তলত দিয়া জোখৰ ত্ৰিভুজবোৰৰ পৰিসীমা উলিওৱা। ত্ৰিভুজৰ পৰিসীমা উলিওৱা সূত্ৰটো মই প্ৰথমতে লিখি দিছিলোঁ। এতিয়া মই চি নম্বৰটো কৰি দিছোঁ। চি নম্বৰটো ত্ৰিভুজ 3টাৰ আমাৰ দিশকেইটা দিয়া আছে 3.7, 6.8 আৰু 7.2 চেণ্টিমিটাৰ। মই সমাধান লিখি দিয়া আছে বুলি লিখি লৈছোঁ। ত্ৰিভুজটোৰ বাহুৰ দিশ ক্ৰমে কি দিয়া আছে 3.7 চেণ্টিমিটাৰ, 6.8 চেণ্টিমিটাৰ আৰু 7.2 চেণ্টিমিটাৰ।
মই সূত্ৰটো তোমালোকে মনত ৰাখিবৰ কাৰণে লিখি দিছোঁ এইটো নিলিখিলেও হয় বা লিখিলে তোমালোকে ভাল হ'ব এটাকে ত্ৰিভুজৰ পৰিসীমা সমান বাহু তিনিটাৰ জোখ এটা বাহু তিনিটা কি আছে 3.7 6.8 আৰু 7.2 সেন্টিমিটাৰ মানে ইয়াত সেন্টিমিটাৰ এনেকৈ লিখি দিছোঁ ইয়াতো সেন্টিমিটাৰ লিখি যাব পাৰা তোমালোকৰ কথা আৰু এইকেইটা আমি এতিয়া যোগ কৰি দিম 3.7 দশমিকৰ পোনে পোনে 6.8 আৰু 7.2 এইকেইটা যোগ কৰি দিয়া 8 2 10 10 7 17 7 এক কলি গ'ল 6 3 9 9 7 16 16 1 17 দশমিকৰ পোনে দশমিক আহিলে এটা আমি কিমান পালো 17.7 সেন্টিমিটাৰ এনেদৰে তোমাৰ বাকি কিটা কৰিব পাৰিবা মই ইয়াৰ পিছত পৰৱৰ্তী মই 3 নম্বৰলৈকে দিলোঁ মই 4 নম্বৰৰ পৰা দিম তোমালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে মই অংক দিয়াৰ লগে লগে তোমালোকে পোৱা আৰু কিবা যদি বুজি পোৱা নাই মোক কমেন্ট কৰিবা আৰু যদি পৰৱৰ্তী ভিডিওখিনি তোমালোকে লাগে বা পৰৱৰ্তী অংকখিনি যদি বিচাৰিছা তেতিয়া মোক কমেন্ট কৰিবা আৰু কোনটো অধ্যায় মই কৰিব লাগে মোক ক'বা মই কৰি দিম আৰু লগতে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ধন্যবাদ